all the Bengalis are from Bangladesh and Bangladeshi. That is totally wrong. That is totally wrong. অসমৰ মুখ্যমন্ত্ৰী জন হল আপোনাৰ খিলঞ্জীয়া নহয় তেওঁ খিলঞ্জীয়া বুলি কয় তেওঁ খিলঞ্জীয়া শব্দৰ অৰ্থ নাজানে তেখেতে খিলঞ্জীয়া বুলি কৈছে কিন্তু তেখেতৰ তেওঁলোকৰ পূৰ্বপুৰুষ কৰ্ণজ পৰা মাইগ্ৰেট হোৱা গতিকে আৰু এজন দেখিছো যিজন ব্যক্তিয়ে নিজকে বৰ অসমীয়া বুলি কয় কিন্তু তেখেতৰ পূৰ্বপুৰুষ আজি দিনত চিলেটত আছে মনে মনে চাপৰত গৈ পেলাই লগ কৰে আৰু গুচি আহে গতিকে আমি তেনেকুৱা কথা ক'ব বিচাৰো আমাৰ মানুহখিনিৰ অৱদান যথেষ্ট আছে আপোনালোকে চাওক ইয়াতে আমাৰ এই অসমত মৰিগাঁও পৰা আৰম্ভ কৰি বিভিন্ন জিলাত বাঙালী মানুহে নিজৰ ভূমি নিজৰ পইচা দি পেলাই অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰিছে গতিকে আজি দুখ লাগি যায় আমাৰ মানুহৰ এই ৰাজ্যখনত কি অৱদান নাই নেকি আমাৰ মানুহে কি আমি টেক্স দিয়া নাই নেকি এই চৰকাৰখনৰ দিনত যোৱা দিনতো কৰিছে নকৰা নহয় যোৱা দিনত আমাৰ মানুহখিনিক ডিপ্ৰাইভ কৰা হৈছিলে কিন্তু অলপ আমাৰ সন্মানীয় সভাপতি মহোদয় তেখেত বেংগলী ফেডাৰেশ্যনৰ স্থাপক সভাপতি তেওঁ মানে প্ৰথম সভাপতি আছিলে বেংগলী ফেডাৰেশ্যনৰ তেওঁ গঠন কৰিছিলে গতিকে আমিও বিচাৰোঁ আমি নিজক অসমীয়া বুলি কওঁ আমি নিজক সদায় অসমীয়া বুলি কওঁ কিন্তু যেতিয়া আমাৰ অধিকাৰৰ কথা আহে তেতিয়া আমাক তেওঁলোকে বিদেশী বুলি কয় ইয়াতকৈ দুখৰ কথা কিবা থাকিব পাৰোঁ জানো আজি অসমত খালি অকল বাঙালী মুছলমান আছে নেকি তাতো অসমীয়া মানুহ আছে তাত গাৰো মানুহ আছে বড়ো আছে নেপালী আছে চব জনগোষ্ঠী আছে উত্তৰ পূৰ্বাঞ্চলত মানুহখিনি চব তাতে আছে আজি তাতে গাৰো আছে ত্ৰিপুৰী আছে হজং আছে চব কমিউনিটি মানুহ আছে তাতে ৰাভা মানুহ আছে আমাৰ বিষ্ণু হজং তাতে বাংলাদেশত হৈছিলে তেনে কথা ক'বলৈ কিছুমান দুখৰ কথা আহি যায় মনত দুখ লাগি যায় যেতিয়া অধিকাৰৰ কথা আহে তেতিয়া আমাৰ মানুহখিনি ডিপ্ৰাইভ কৰা হৈছে আজি আপোনালোকে চাওক আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত আমাৰ প্ৰতিনিধি নাই বিধানসভাৰ মজিয়াত আৰু যিকোনো তেওঁলোকৰ দলত আছে তেওঁলোকে আপোনাৰ জাষ্ট লাইক লেমেন তেওঁলোকে নিজৰ কিন্তু কথা ক'ব পৰা নাই কিমান মানুহ ভোটা বনাইছে দুলাল পালক হত্যা কৰা হ'ল সুব্ৰত দেৱ হত্যা কৰা হ'ল তেনেকুৱা কৰি আমাৰ কিমান মানুহৰ লিষ্ট দিব পাৰিম গতিকে আমি বিচাৰিছোঁ যে এই ভোটাৰটো চিৰজীৱনৰ কাৰণে অন্ত হওক ইতিমধ্যে আমাৰ মানুহে যথেষ্ট নিজৰ নাগৰিকত্ব প্ৰমাণ দাঙি ধৰিলে NRC হ'ল গতিকে আৰু কিমান দিব এতিয়া দেখিছোঁ SIR নামত মানুহখিনিক অত্যাচাৰ কৰা হৈছে ভাষালৈ কথা নহয় ধৰ্মলৈ কথা নহয় মানুহ আমি সকলোৱে নাগৰিক আমি দেখিছোঁ যে নাগৰিকৰ নামত মানুহখিনিক ভোটাধিকাৰ কৰ্তন কৰি থকা এটা খুব ষড়যন্ত্ৰ কৰি থকা হৈছে আমাৰ অসমত পাৰ্শ্বৱৰ্তী পশ্চিমবংগ বা যিকেইখন ৰাজ্যত নিৰ্বাচন আহিব লগা আছে নিৰ্বাচন হ'বলগীয়া অনুষ্ঠান অনুষ্ঠিত হ'বলগীয়া আছে সকলো ৰাজ্যবিলাকত আপোনাৰ এই চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ য'ত ৰাজ্য চৰকাৰ চামিল আছে তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে মানুহৰ নাম কাটিবলৈ ওলাইছে যিটো আমি তীব্ৰ ভাষাৰে ধিক্কাৰ আৰু গৰিহা জনাইছোঁ এইটো গণতন্ত্ৰক ডিঙি চেপি হত্যা কৰাৰ বাহিৰে আৰু একো নহয় কিয়নো যোৱাকালি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী নিজৰ সৎ সাহস দেখুৱাই পেলাই সুপ্ৰিম কোৰ্টত মহামান্য উচ্চ ন্যায়ালয়ত তেওঁলোকক দেখুৱাই দিছে যে চৰকাৰে কি ধৰণৰ গণতন্ত্ৰক হত্যা কৰিবলৈ বিচাৰিছে গতিকে আমি ক'ব বিচাৰিছোঁ যে আপোনাক যিহেতু সাংবাদিক বন্ধুক আপোনাৰ সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আমি সকলোকে কৰ্য কৰি অনুৰোধ কৰিছোঁ যে আমাৰ যি ধৰণৰ আমাৰ সাংবিধানিক অধিকাৰ হৰণ কৰি থকা হৈছে আমাৰ মানুহখিনিক অত্যাচাৰ কৰি থকা হৈছে মোদী চাহাবে কৈছিলে ডিটেনশ্যন কেম্প ভাঙি দিম বুলি সেই মোদী চাহাবৰ আমলতে চবতকৈ এছিয়াৰ চবতকৈ ডাঙৰ ডিটেনশ্যন কেম্প গোৱালপাৰা মাটিয়াত বনালে তেওঁলোকে এটা লেট্ৰিন বনালেও ধাৰে দগৰে বজাই পেলাই তেওঁলোকে এইটো আপোনাৰ অপেনিং কৰে কিন্তু ইমান ডাঙৰ মাটিয়াৰ গোৱালপাৰা কেম্পত যিটো হ'ল ডিটেনশ্যন কেম্পটো তেওঁলোকে কিন্তু সৎ সাহস নহ'ল যদি হিমন্ত বিশ্ব শৰ্মাৰ সৎ সাহস আছে তেতিয়া ঢলে দাগতে তাতে এইটো অপেনিং কিয় নকৰিলে গতিকে আমাৰ সন্মানীয় আমাৰ যি সভাপতি মহোদয়ে ক'লে আপোনালোকক বিস্তাৰিত ক'লে গতিকে আপোনাক সকলোৱে জানে যে আমাক কি ধৰণে ইয়াত প্ৰতাৰণা কৰি থকা হৈছে গতিকে আমি বিচাৰিছোঁ যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সকলো ৰাজনৈতিক দললৈ আমি অনুৰোধ জনাইছোঁ যে ডিপ্ৰাইভ হোৱা কমিউনিটি বিশেষকৈ আমাৰ মিচিং ভাইসকলো আজি ওলাই আছে তেনেকুৱা আদিবাসী ভাইসকলো ওলাইছে আজি বিশেষ কাৰণ তেওঁলোক আহিব নোৱাৰিলে তেনেকুৱা আমি বিভিন্ন জাতি জনগোষ্ঠী যিসকল জাতি জনগোষ্ঠীক আজি ডিপ্ৰাইভ কৰি থকা হৈছে তেওঁলোকে আমাৰ লগত লগ লাগিছে বা আমাৰ লগত যোগাযোগত আছে আমি এইটো সঁচা কথা যদি এতিয়া গুৰুত্ব নিদিয়ে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে